নৈখন বগে দকে দকে কাছৈ নোকানি পাৰে লেখি গান লৈ গলিছে সকলোকে এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাই মই আগবাঢ়িছোঁ নামঘৰলৈ। চ' আজি আমাৰ নামঘৰত এটা পৰ্ব হৈ আছে। চ' মই নামঘৰত আজি কি হ'ব গৈ আছে সেইটো দেখাবলৈ চেষ্টা কৰিম। প্ৰতি বছৰে আমাৰ নামঘৰত এই পূজাটো গৈ আহে একচুৱেলি। চ' এইবাৰো ঠিক তেনেকৈ পূজা আগে আগে যিটো দুৰ্গা পূজা আগে আগে এইটো পূজা কৰে নামঘৰত, সকাম কৰে। চ' কি সকাম কেনেকৈ কৰে মই A to Z দেখাম। আপোনালোকে স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাই যাব। যদি ভিডিঅ'টো প্ৰথম চাই তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব নাপাহৰিব। যাক মই নামঘৰত আহি পালোঁ, এতিয়া নামঘৰৰ ভিতৰলৈ যাম। তাৰ আগতে মই ভৰিকেইটা তিয়াই ল'ব লাগিব। তো চাই থাকিব, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই যাব। মই সম্পূৰ্ণ আমাৰ পৰম্পৰাটো দেখাবলৈ চেষ্টা কৰিম। আচলতে আমাৰ নামঘৰত কি হয় এতিয়া, যিটো আই সেৱা বুলি কয় সকামটো, মই আকৌ কৈ দিছোঁ এইটো আই সেৱা হয়। আৰু এইটো কেনেকৈ কৰে কি কৰে সম্পূৰ্ণ দেখাই যাব, চাই যাব। চাওক নামঘৰত সকলো আই বাপসকল আহিছে, মই দেখাই আছোঁ। আৰু ইয়াতে কি হৈছে নামঘৰটোৰ ভিতৰত তাকে দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ ফালে এই সকামটো কি কয়। আমাৰ ইয়াতে আই সেৱা বুলি কয়। চ' মই দেখাই আছোঁ। এইটো পূজা যিটো দুৰ্গা পূজা আগমুহূৰ্তত এইটো সকাম কৰে, মানে গাঁৱৰ ৰাইজে মিলি। তো চাই থাকিব। আৰু আগত কিছুমান বস্তু আছে, কি আছে মই দেখাবলৈ চেষ্টা কৰি আছোঁ। তো চাই থাকিব এই আই সেৱাত কেনেদৰে আসন পাতে। মই আসন পাতি দেখাই দিম। আমাৰ আইসকলে ভিতৰত আসন পাতি আছে। আৰু মই ভিতৰলৈ যাম, চাই থাকক। আহি থাকক মোৰ লগত, ভিতৰত আই চাই থাকিব। দুখীয়াকে দয়া কৰা জগতৰে মা, সৰু সৰু নেমু টেঙাই কোনে ভাঙে দাঁত, আই লোকে ফুল দিছে দেখিবলৈ ভাল। এইটো কি কয়? এইটো আসন পৰা কয় ন? আসন পৰা কয়। এয়া বন্তি দেখি আছে আগেদি, এইটো আসন পাইছে। কি আই আছে আমাৰ? সৰু আই, বয়, মাজু আই ন? চব আমাৰ নিয়ম কৰে এইবোৰ। এনেকৈ সজাই এনেকৈ কয় আহিছে। ইয়াত এতিয়া 5খন আসন পাইছে। কি কাৰণে পাইছে 5খন আসন? পাঁচজনী বাইদেউ ন? মানে আইতো বাই ভনী 5জনী। সেই 5জনীৰ কাৰণে 5খন আসন পাইছে ন? ইয়াত চাওক বিভিন্ন ধৰণৰ ফুল দিছে, পুষ্প। ইয়াত বহুত ধৰণৰ ফুল আছে আৰু বন্তি আছে, বটা ধৰি। আৰু 5জনী বাই ভনী যি আই, এই সকলোকে ইয়াতে আসন পাৰি দিছে সন্তুষ্ট হ'বৰ কাৰণে। চাওক মই নামঘৰৰ মণিকূটৰ ভিতৰতে আছিলোঁ। ইয়াতে আই যি আসন পৰা হৈ গৈছে। 5জনী আই বাই ভনী সন্তুষ্টৰ কাৰণে যি আসন পাৰিছে, ফুলসজ্জা হৈ আছে, সম্পূৰ্ণকৈ হৈ গৈছে এতিয়ালৈকে আসন পৰা। আৰু ইয়াৰ পিছত কি আছে মই তাক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকিব আৰু কমেণ্ট কৰিব। ভাই চাই কেনেকুৱা লাগিছে, যদি চাই ভাল লাগিছে তেতিয়া লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব।
এতিয়া মোৰ ওচৰত নামঘৰীয়া বাপ আছে, নামঘৰীয়া বাপক মই সুধিম দুই এটা বস্তুৰ কথা। আপোনালোকক দেখাবলৈ চিনাকি কৰি দিম আচলতে কি কি বস্তু আমাৰ সকামত প্ৰয়োজন হয়, পূজাত প্ৰয়োজন হয়। এইটো আই সেৱা ন, এই আই সেৱাত আচলতে এইবিলাক মই দেখাই দিছোঁ। এইখন কি বুলি কয়? চৰা নাও বুলি কয়। এইটো কলৰ যিটো আমাৰ হেৰি ঢকুৱা হয় তাৰ পৰা বনোৱা হৈছে। ইয়াতে ৰং দিয়া হ'ব, সেন্দুৰ দিয়া হ'ব, কলা বুটমাহ চব বুট, নাৰিকল সকলোবিলাক থাকিব। আৰু এইটো ক'ত বিসৰ্জন কৰিব যায় তাকো দেখাম মই, আৰু মই যাম লগত দেখাই যাম। এইদৰে চৰা নাওবোৰ যিসমূহ চৰা নাও, দুখনকৈ চৰা নাও এনেকৈ সেন্দুৰ আৰু মিঠাতেল দি ৰং কৰি ইয়াতে পাৰকেইটা লগাই দিয়া হয়। আৰু ইয়াতে বহুখিনি পুষ্প দিব। ভিডিঅ'টো শেষত দেখি থাকিব, আপোনালোকে চাই যাব। এয়া হ'ল ৰাইজৰ সেৱা, আৰু যিজনে পাৰে তেখেতক সেৱা দি আছে। প্ৰত্যেকেই নিজৰ নিজৰ সেৱা লৈ আছে। নিজৰ ঘৰখনৰ মংগল আৰু শুভৰ কাৰণে প্ৰত্যেকে সেৱা ল'বলৈ ইয়াত আহিছে। চাওক, মই অলপ আগত যিকেইখন নাও দেখাইছিলোঁ সেই নাওকেইখন এতিয়া সজাব গৈ আছে। কি কি দি সজাব চাই থাকিব। চাওক, এইকেইডাল যি বন্তি দেখিছে, বন্তিকেইডাল বাঁহৰ পৰা তৈয়াৰ কৰা হৈছে। বাঁহ আৰু ইয়াতে সূতা দিছে, লগত মিঠাতেল যিটো মিহলাই ইয়াতে জ্বলাই দিয়া হৈছে। যিখন চৰা নাওত এনেকৈ বিসৰ্জন দিয়া হ'ব, বন্তিকেইডালো লগত দিয়া হ'ব। এতিয়া আইসকলে যি নাম লৈছে ইয়াক কয় আই নাম। আই সন্তুষ্ট কৰিবলৈ এই নাম গোৱা হয়। চাওক, শুনি যাওক আৰু আনন্দ লওক। আই নাম ধৰি থাকোঁতে এজাক ধাৰাসাৰ বৰষুণ আহিলে, তাৰ বাবে ভিডিঅ' কৰাত অলপ অসুবিধা হৈ গ'ল। চ' আপোনালোক কিছুমান দেখাব নোৱাৰিলোঁ, তাৰ বাবে ক্ষমা কৰিব। এতিয়া চাওক, আইসকলে কেনেকৈ লাড়ু পিঠা বনায়। লাড়ু পিঠা কেনেকৈ বনায় মই দেখাম, চাই থাকিব। এয়া আমাৰ আইসকল বৰ্তমান লাড়ু পিঠা বনোৱাত ব্যস্ত হৈ আছে। লাড়ু পিঠা খাই খুবেই ভাল লাগে।
তো চাওক ইয়াত নাৱত কি দিয়া হৈছে ইয়াতে কি দিছে বৰটেঙা দিছে কহিয়া দিছে ফল মিঠৈ বুট প্ৰসাদ এইটো হয় মগু হয় আৰু তামোলখনৰ যিটো উৰিয়া তামোল হয় আৰু এটা এটা পইচা দিয়া হৈছে তো এইখিনিকে পানীত বিসৰ্জন দিয়া হ'ব চাই থাকিব ঘৰৰ পৰা গৈছিলোঁ ভিডিঅ' কৰিবলৈ কিন্তু নামঘৰত গৈ বেলেগ এটা দায়িত্ব পালোঁ দায়িত্ব মানে এনেকুৱা যিটো চৰা নাও হয় নাওকেইখন মানে লৈ পিনি যাব লাগে ইয়াত কেমেৰাত দেখিছে মোক দুজন মোৰ লগত আৰু এজন আছে দুইজনে যিখন চৰা নাও হয় নাওকেইখন ধৰি আগবাঢ়িব লাগে মানে নাৱত যাব লাগে পানীত বিসৰ্জন কৰিব লাগে তো চাই থাকিব আগলৈ কেনেকৈ যাম কেনেকৈ বিসৰ্জন কৰোঁ সম্পূৰ্ণ দেখা পাব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু খুব বেছি শ্বেয়াৰ কৰি দিব খাই বেঙে মাছ ছাগলী ডিঙিয়া আয়ে খাই কুইয়া তেৰিয়ে ৰাম হৰিয়ে আই হৰণি যাওঁ দি যোগীয়া পৰলৈ নিদিবা হেৰিয়ে ৰাম জয় হৰিয়ে দুখীয়া ঘৰলৈ আইলো কাহিছে দিবলৈ নাইকিয়াৰে ৰাম জয় হৰিয়ে ৰাম জয় হৰিয়ে আহিছে আগে বনি বালিতে পাতিলে ৰবা চাওক ইয়াত কি হৈছে মানে বহুত জাবৰ আছে মেটেকা আছে সেইকাৰণে নাওকেইখন আগবঢ়াই নিবলৈ খুবেই প্ৰব্লেম হোৱাৰ বাবে ইয়াতে আমি কি কৰিলোঁ চাফা কৰিলোঁ আইসকলে ইয়াতে চাফা কৰি শেষত নাওকেইখন যিকেইখন চৰা নাও হয় ইয়াতে দিয়া ব্যৱস্থা কৰিলোঁ আমি আইসকলে চৰা নাওকেইখন বিসৰ্জন দিয়াৰ পিছতে আমাক কি কৰিছে আশীৰ্বাদ দি আছে আমাৰ দুইজনে আশীৰ্বাদ দিছে যে আমাৰ ভৱিষ্যত মংগল হ'ব লাগে শুভ হ'ব লাগে আমি আহোঁতে যিকেইজনে নাও বাই আহিছিলে এতিয়া সেইকেইজনে নাও নাবাই সিহঁতে আগফালে হ'ব পিছফালে আমি মানে আমাক দাংকেইডাল দি দিছে যিকেইডাল নাৱৰ দাং আছিলে আৰু দাংকেইডাল আমাক দিয়াৰ বাবে আমি বাই আহিব লাগিব সিহঁতক আগত দিব ঘূৰাই দিব নাপায় নাওখন সেইকাৰণে আমি দাংকেইডালৈ নাওখন আগবঢ়াই নিবলগীয়া হৈছে চ' এনেকৈ আমাৰ পৰম্পৰা আৰু খুবেই এতিয়া যাওঁতে ভাল লাগে গান গাই নাচি বাগি সকলোৱে যায় খুব এটা আনন্দমুখৰ পৰিৱেশ সৃষ্টি হয় আৰু কি হয় সিফালৰ পৰা আমাক বাট চাই থাকে মানুহবিলাকে ঘাটতে চ' খুব ভাল লাগে তাৰমানে আমাৰ হেৰিয়ে নমৰ মানুহলাই শেষত আপোনালোকৰ পৰা পুনৰ ক্ষমা বিচাৰি ভিডিঅ'টো ইমানতে সামৰিবলগীয়া হ'ল কাৰণ প্ৰব্লেম এটা হৈ গ'লে সেইবাবে আমি ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ তথাপিও আপোনালোকক ইমানখিনি দেখালোঁ যিমান পাৰিলোঁ চ' আকৌ কৈছোঁ যদি ভিডিঅ' চাই ভাল পায় তেতিয়া লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব লগতে শ্বেয়াৰ কৰি দিব আজিলৈ ভিডিঅ'টো একদমতে সামৰিছোঁ ধন্যবাদ বালিখন বগে ধকে ধকে কাছনো কানি পায়ে লেখি গা
জুই জ্বলিছে